শীঘ্ৰেই ৰিনিউট কৰক ম্যাদ উকলা লাইচেন্স আৰু RC শূন্যতা ভৰিব লাগিব 5,000 টকালৈকে জৰিমনা। 3খনকৈ কৃষি আইনৰ বিৰুদ্ধে দিল্লীত নিৰন্তৰ আন্দোলন চলাই যোৱা কৃষকসকলৰ পক্ষত এইবাৰ থিয় দিছে NDAৰ অন্যতম সহযোগী দল ৰাষ্ট্ৰীয় লোকতান্ত্ৰিক দল। ৰাজস্থানৰ এই দলটোৰ মুৰব্বী তথা সংবাদ হনুমান বেনিৱালে কয় যে কৃষকসকলৰ স্বাৰ্থে তেওঁৰ দলে NDA ত্যাগ কৰি কৃষকৰ সৈতে আন্দোলনত চামিল হ'ব। নতুন বছৰৰ 1 জানুৱাৰীৰ পৰা কিছুমান মোবাইল ফোনত হোৱাটছআপ ইউজ কৰিব নোৱাৰিব। এণ্ড্ৰইড আৰু আইফোন উভয়ৰ ক্ষেত্ৰত হ'ব পাৰে এই ব্যৱস্থা। হোৱাটছএপে ইয়াৰ পুৰণি সংস্কৰণৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে কিছুমান ফোনৰ ক্ষেত্ৰত হ'ব এনে ব্যৱস্থা। 1 জানুৱাৰীৰ পৰা আমাজন, গুগল পে' আদিৰ মাধ্যমত ধনৰ লেনদেন কৰোঁতে আপুনি পূৰ্বতকৈ অধিক হাৰত ধন ভৰিব লাগিব। NCPIয়ে নতুন বছৰৰ পহিলা দিনটোৰ পৰা এই পদ্ধতি আৰম্ভ কৰিব বুলি সিদ্ধান্ত লৈছে। বিজেপিত যোগদান কৰিব প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ। প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে বিজেপিত যোগদান কৰোঁতে নিশ্চিত হৈছে। শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ কৰাৰ পাছত এই কথা নিজ মুখেৰে স্বীকাৰ কৰে অজন্তা নেওগে। শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ গুৰুত্বপূৰ্ণ ঘোষণা, 31 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব C.B.S.E পৰীক্ষাৰ সূচী। টুইটাৰযোগে জনায় এই কথা। বৃহস্পতিবাৰে সন্ধিয়া 6 বজাত ঘোষণা কৰা হ'ব দশম আৰু দ্বাদশ শ্ৰেণীৰ C.B.S.E পৰীক্ষাৰ সূচী। পুৱতি নিশা ভূমিকম্পৰ জোকাৰণি অৰুণাচল প্ৰদেশত 3:18 বজাত অনুভৱ হয় এই ভূমিকম্পৰ জোকাৰণি। ৰিক্টাৰ স্কেলত 3.5 আছিল ইয়াৰ প্ৰাবল্য।